এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 22 আগষ্ট। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। যিসকল ৰন্ধন গেছৰ গ্ৰাহকে এতিয়ালৈকে ইকেৱাইচি আপডেট কৰা নাই তেওঁলোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। অতি শীঘ্ৰেই কৰি লওক ইকেৱাইচি আপডেট। 23 আগষ্ট অন্তিম তাৰিখ। অতি শীঘ্ৰেই কৰি লওক ইকেৱাইচি আপডেট, অন্যথা নাপাব গেছ চিলিণ্ডাৰৰ ডেলিভাৰী। ঘৰতে বহি কেনেকৈ কৰিব ইকেৱাইচি আপডেট সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। সাৱধান হওক বাল্য বিবাহ কৰোৱা স্বামীসকল। 1 নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে চলিব সৰ্ববৃহৎ অভিযান। এটাকৈ চিনাক্ত কৰি বাল্য বিবাহ কৰোৱা স্বামীসকলক গ্ৰেপ্তাৰ কৰা হ'ব। আৰক্ষীক কঠোৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ বাবে এটা ডাঙৰ খবৰ। ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰেই আপডেট কৰক এলপিজি সংযোগৰ ইকেৱাইচি আপডেট। যিসকল এলপিজি গ্ৰাহকে এতিয়ালৈকে ইকেৱাইচি আপডেট কৰা নাই তেওঁলোকে অতি শীঘ্ৰেই কৰি লওক ইকেৱাইচি আপডেট, অন্যথা নাপাব ৰন্ধন গেছ চিলিণ্ডাৰৰ ডেলিভাৰী। প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব ইকেৱাইচি আপডেট। ঘৰতে বহি অনলাইনতে কৰিব পাৰিব ইকেৱাইচি আপডেট। কিন্তু কেনেকৈ কৰিব ইকেৱাইচি আপডেট, কেনেকৈ কৰিব আবেদন সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। প্ৰথমে অফিচিয়েল ৱেবছাইট লৈ যাওক। তার পিছত আপনি বাছনি করক আপনার গ্যাস সিলিন্ডারের কোম্পানির নাম। আপনার যে কোম্পানি আছে সেই কোম্পানি বাছনি কৰি লওক। যদি আপনার একাউন্ট নাই তেন্তে নিউ ইউজারত ক্লিক করক। একাউন্ট থাকিলে সাইন ইন করক। তার পিছত নাম আর মোবাইল নম্বর দিয়ে রেজিস্টার করক। লগ ইন করার পিছত ইকেৱাইচি বা চেক ইকেৱাইচি স্ট্যাটাস বা আপডেট ইকেৱাইচি বিকল্প বিচাৰি উলিয়াব লাগিব। তার পিছত আপনার আধার নম্বৰ সন্নিবিষ্ট কৰক। আধার লিংক থকা মোবাইল নম্বৰ লৈ অহা ওটিপি দি ভেৰিফাই কৰক। মোবাইল এপৰ জৰিয়তেও কৰিব পাৰিব ইকেৱাইচি আপডেট। প্লে ষ্টৰৰ পৰা ইণ্ডিয়ান উইল ওৱান এপ ডাউনলোড কৰক। তাৰ পিছত মাই প্ৰফাইলছ লৈ যাওক। ইয়াৰ পিছত ইকেৱাইচি বিকল্পত ক্লিক কৰি আপোনাৰ আধাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰক। ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে আহি গ'ল এয়া ডাঙৰ খবৰ। তার পিছত জনাইছো আমার দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। সাৱধান হওক বাল্য বিবাহ কৰোৱা স্বামীসকল। 1 নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে চলিব সৰ্ববৃহৎ অভিযান। এটাকৈ গ্ৰেপ্তাৰ কৰা হ'ব বাল্য বিবাহ কৰোৱা স্বামীসকলক। 30 দিনলৈকে চলিব এই বাল্য বিবাহ বিৰোধী অভিযান। জিলাই জিলাই সাজু কৰা হৈছে অবৈধ স্বামীৰ তালিকা চাই এটাকৈ গ্ৰেপ্তাৰ কৰা হ'ব অবৈধ স্বামীসকলক। আৰক্ষীক কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে সাৱধান হওক বাল্য বিবাহ কৰোৱা স্বামীসকল। 1 নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে চলিব সৰ্ববৃহৎ অভিযান। এটাকৈ গ্ৰেপ্তাৰ হ'ব বাল্য বিবাহ কৰোৱা স্বামী। তো বন্ধুসকল, আজি মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।